हेलो फ्रेंड्स मोर चैनल स्वागतम जानाइछु মই আজি মেখেলাত কিনেৰে কাপোৰ লগাই সিলাই কৰে একদম পারফেক্ট হয় দুইটা সাইডৰ ফুলখিনি সমান হয় সেইটো দেখাম এই ভিডিওটো জৰিতে গতিকে ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষ কৰি যাব প্ৰথমতে এনেকৈ ফুলখিনি সমান কৰি ল'ব লৈ ইয়াৰ পৰা ইয়ালৈকে এনেকৈ সমান কৰি আনিব আনি এখন একদম সমানে দুভাজ কৰিব কৰি এইখিনিত কাটিং কৰি ল'ব দুভাগ কৰি ল'ব এনেকৈ মই দুভাগ কৰি ললো মেখেলাখনৰ এটা পাৰ্ট হয় এইটো সিধা সাইড হয় এই সিধা সাইডৰ ওপৰত আনটো পাৰ্ট ওলোটা কৰি ৰাখি দিম এনেকৈ মানে সিধা আৰু সিধা ভিতৰৰ ফালে তাৰপিছত ফুলখিনি এনেকৈ সমান কৰিম একদম সমান কৰিম আৰু এইটো সাইডে যদি কিবা আগা পিছা আছে তেনেহলে কাটি সমান কৰি ল'ব লাগিব তাৰপিছত এনেকৈ চিলাই মাৰিব লাগিব এটা সাইড জইন লগাই ল'ব লাগিব এনেকৈ আনটো মূৰলৈকে মই এইখিনি কাটি সমান কৰি লম এনেকৈ মই কাটি সমান কৰি ললো এতিয়া এইটো সাইড জইন লগাই লম এইটো সাইড জইন লগাই ললো তাৰপিছত এইটো লাইনিঙৰ কাপোৰ হয় আধা মিটাৰ কাপোৰ এনেকৈ সমানে দুভাজ কৰিম এই দুভাগ কৰি লম তাৰপিছত এইটো পাৰ্টৰ লগত আনটো পাৰ্ট জইন লগাই লম এনেকৈ জইন লগাই লম এনেকৈ মই জইন লগাই ললো আৰু মেখেলাখন এনেকৈ মেলি ললো এতিয়া সিধা সাইডৰ ওপৰত এই পাৰ্টটো এনেকৈ ওলোটা কৰি দিম মানে সিধা আৰু সিধা ভিতৰৰ ফালে দি দিলো দিয়ে কাষত জইন লগাই লম এইটো মূৰৰ পৰা আনটো মূৰলৈকে ইয়ালৈকে জইন লগাই লম চিলাই এটা কৰি তাৰপিছত এইখিনি যিখিনি এক্সট্ৰা হয় সেইখিনি কাটি উলিয়াই দিম মই জইন লগাই ললো এতিয়া এইটো বেক সাইড লৈ দি দিলো কাপোৰটো একেবাৰে কাষত এনেকৈ সমান কৰি এটা চিলাই কৰিম ইয়াৰ পৰা আনটো মূৰলৈকে এনেকৈ মই চিলাই কৰি ললো এতিয়া এইটো সাইড এনেকৈ ফিনিচিং দিব পাৰি সেইটো দেখাম এনেকৈ হাফ ইঞ্চিমান ভিতৰলৈ সোমাই দিব দি কিছুমানে এনেকৈ কোচ খাই যায় চিলাওঁতে কোচ নাখাবলৈ মই কি উপায় কৰিব লাগে তাকে দেখাইছোঁ এনেকৈ পিন দি এনেকৈ পিন মাৰি ল'ব তাৰপিছত অলপ দূৰে দূৰে এনেকৈ পিন মাৰি ল'ব তাৰপিছত বাকীখিনিও এনেকৈ হাফ ইঞ্চিমান ভিতৰলৈ ফল্ডিং কৰি দিব দি এনেকৈ পিন মাৰি দিব গোটেইখিনি পিন মৰাৰ পিছত মই চিলাই কৰি ল'লোঁ তাৰপিছত এনেকৈ ইটো পাৰ্টৰ ওপৰত আনটো পাৰ্ট এনেকৈ ওলোটা কৰি দি দিলোঁ দি এইটো সাইডৰ যিটো জইন কৰা নাই সেই সাইডটো জইন লগাই ল'ম ইয়াৰ পৰা ওপৰলৈকে মানে আনটো মূৰলৈকে তাৰপিছত এনেকৈ মই জইন লগাই ল'লোঁ এটা মূৰৰ পৰা আনটো মূৰলৈকে তাৰপিছত এখন চিধা কৰি ল'ম চিধা কৰাৰ পিছত ইয়াৰ পৰা এটা চিলাই কৰিব লাগিব এনেকৈ ইয়াৰ পৰা আনটো মূৰলৈকে মানে এনেকৈ এইটো মূৰৰ পৰা ইয়ালৈকে আৰু আনটো যিটো জইন্ট আছে সেইটো জইন্টটো এটা চিলাই কৰিব লাগিব ওপৰত এনেকৈ তাৰপিছত এটা সাইড যিটো ফল্ড কৰা নাই ওপৰৰ ফালে সেইটো সাইডে এনেকৈ ডাবল ফল্ড কৰি গোটেই ৰাউণ্ডটো চিলাই কৰি ল'ব তাৰপিছত মেখেলাখন ফিনিচিঙৰ ৰেডি হৈ যাব মই মেখেলাখনৰ ওপৰৰ ফালেও ফল্ডিং কৰি ললোঁ এয়া চাওকচোন মেখেলাখন একদম সমান হৈছে এইটো জইণ্টত ফুলখিনি সমান হৈছে আনটো সাইডৰ ফুলখিনিও একদম সমান হৈছে এনেকৈ কৰিলে আপোনাৰো সমান হ'ব ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটোত আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ।